জয় হিন্দ দোস্ত, স্বাগতম জানাইছো মোৰ হনৰ অসম চেনেললৈ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তো নকল আমি একেৰাহে আসাম পুলিচৰ এবিএবি ৰিটেন এক্সামৰ প্ৰতি লক্ষ্য ৰাখি ভিডিঅ' বনাই গৈ আছো আৰু এইটো ভিডিঅ' আমাৰ 4 নম্বৰ ভিডিঅ' অৰ্থাৎ ইয়াৰ আগতে আমি তিনিটা ভিডিঅ' বনালো যত নাকি ফাৰ্ষ্ট মই আপোনালোকৰ বাবে জেনেৰেল নলেজৰ পৰা ভিডিঅ'বিলাক ষ্টাৰ্ট কৰিছে বনাবলৈ। সো বন্ধুসকল যদি আপুনি ফাৰ্ষ্ট পাৰ্ট 1 ৰ পৰা ভিডিঅ'বিলাক চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক দিয়া থাকিব, তাৰ পৰা ভিডিঅ'বিলাক চাই ল'ব পাৰিব। তো বন্ধুসকল আৰু যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি আগত থকা বেল আইকনটো টিপি অন কৰি দিব যাতে এনে ধৰণৰ নতুন নতুন ভিডিঅ' আপুনি সকলোতকৈ আগত চাব পাৰে। তো বন্ধুসকল আহক আজিৰ ভিডিঅ'টো। তো বন্ধুসকল কোৱেশ্চন নম্বৰ 1 ইয়াতে দিয়া আছে পৃথিৱীৰ কোনখন মহাদেশত মৰুভূমি নাই? ইয়াতে উত্তৰটো হ'ব ইয়াতে ইউৰোপ মহাদেশত মৰুভূমি নাই। নেক্সট কোৱেশ্চনটো আহিব কোৱেশ্চন নম্বৰ 2 ইয়াতে দিয়া আছে হৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল? ইয়াতে শুদ্ধ উত্তৰটো হ'ব ৰামসিংহ, অৰ্থাৎ ৰামসিংহ হৰাইঘাটৰ ৰণৰ মোগলৰ সেনাপতি আছিল। সো বন্ধুসকল নেক্সট কোৱেশ্চনটো হ'ব কোৱেশ্চন নম্বৰ 3 ইয়াতে দিয়া আছে আহোমসকলৰ আদি ৰজা কোন আছিল? ইয়াতে শুদ্ধ উত্তৰটো হ'ব চুকাফা আছিল আহোমসকলৰ আদি ৰজা। নেক্সট কোৱেশ্চনটো আহিব ইয়াতে 4 নম্বৰত দিয়া আছে ভাৰতৰ প্ৰথম ডাকঘৰ কোন ঠাইত বনোৱা হৈছিল? ইয়াতে শুদ্ধ উত্তৰটো হ'ব কলকাতাত ভাৰতৰ প্ৰথম ডাকঘৰটো স্থাপিত কৰা হৈছিল। নেক্সট কোৱেশ্চনটো আহিব কোৱেশ্চন নম্বৰ 5 ইয়াতে দিয়া আছে প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল? ইয়াতে শুদ্ধ উত্তৰটো হ'ব 1914 চনত, অৰ্থাৎ 1914 চনত প্ৰথম বিশ্বযুদ্ধ হৈছিল। তো বন্ধুসকল আপোনালোকে নিশ্চয় গম পালে আৰু কোৱেশ্চনটো বহুত বেছি পৰিমাণে ইম্পৰ্টেন্ট হয়, চাই ল'ব কোৱেশ্চনটো। নেক্সট কোৱেশ্চনটো আহিব কোৱেশ্চন নম্বৰ 6 ইয়াতে দিয়া আছে মুলাকাবৰৰ স্বামীৰ নাম কি আছিল? ইয়াতে শুদ্ধ উত্তৰটো হ'ব ফ্ৰাচেনমুং বৰগোহাঁই আছিল মুলাকাবৰৰ স্বামীৰ নাম। সো আপোনালোকে নিশ্চয় গম পালে। নেক্সট কোৱেশ্চনটো আহিব কোৱেশ্চন নম্বৰ 7 ইয়াতে দিয়া আছে পৃথিৱীত কিমান শতাংশ পানীয়ে আৱৰি আছে? ইয়াতে শুদ্ধ উত্তৰটো হ'ব 71%, অৰ্থাৎ 71% পানীয়ে পৃথিৱীখন আৱৰি আছে। সো বন্ধুসকল কোৱেশ্চনটো বহুত বেছি পৰিমাণে ইম্পৰ্টেন্ট হয়, আপোনালোকে কোৱেশ্চনটো ভালদৰে চাই ল'ব। নেক্সট কোৱেশ্চনটো আহিব কোৱেশ্চন নম্বৰ 8 ইয়াতে দিয়া আছে সংবিধানৰ ব্যাখ্যা কৰাৰ অন্তিম অধিকাৰ কাৰ আছে? ইয়াতে শুদ্ধ উত্তৰটো হ'ব উচ্চতম ন্যায়ালয়, অৰ্থাৎ উচ্চতম ন্যায়ালয়ৰ ব্যাখ্যা কৰাৰ অন্তিম অধিকাৰ আছে। তো বন্ধুসকল নিশ্চয় গম পালে। নেক্সট কোৱেশ্চনটো আহিব কোৱেশ্চন নম্বৰ 9 ইয়াতে দিয়া আছে নুৰজাহানৰ প্ৰকৃত নাম কি আছিল? ইয়াতে উত্তৰটো হ'ব মেহেৰুন্নেছা, অৰ্থাৎ মেহেৰুন্নেছা আছিল নুৰজাহানৰ প্ৰকৃত নাম। তো বন্ধুসকল কোৱেশ্চনটো বহুত বেছি পৰিমাণে ইম্পৰ্টেন্ট হয়, সো আপোনালোকে কোৱেশ্চনটো ভালদৰে চাই ল'ব। আৰু নেক্সট কোৱেশ্চনটো আহিব কোৱেশ্চন নম্বৰ 10 ইয়াতে দিয়া আছে ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাইসৰয় কোন আছিল? ইয়াতে শুদ্ধ উত্তৰটো হ'ব লৰ্ড লিন লিথক, অৰ্থাৎ লৰ্ড লিন লিথকে ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাইসৰয় আছিল। তো বন্ধুসকল নেক্সট কোৱেশ্চনটো আহিব কোৱেশ্চন নম্বৰ 11 ইয়াতে দিয়া আছে ভাৰতৰ প্ৰথম মহিলা লোকসভাৰ অধ্যক্ষ কোন আছিল? ইয়াতে শুদ্ধ উত্তৰটো হ'ব মীৰা কুমাৰ, অৰ্থাৎ মীৰা কুমাৰ আছিল ভাৰতৰ প্ৰথম মহিলা লোকসভাৰ অধ্যক্ষ। আৰু নেক্সট কোৱেশ্চনটো আহিব কোৱেশ্চন নম্বৰ 12 ইয়াতে দিয়া আছে কি নদীৰ পাৰত লগুন চহৰ অৱস্থিত? ইয়াতে শুদ্ধ উত্তৰটো হ'ব টেমছ, অৰ্থাৎ টেমছ নদীৰ পাৰত লগুন চহৰ অৱস্থিত। আপোনালোকে নিশ্চয় গম পালে। তো বন্ধুসকল আপোনালোকলৈ ভিডিঅ'টো সৰু সুৰা এইখিনি আছিল আজিৰ কাৰণে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব, কাৰণ লাইক আৰু কমেণ্টৰ বাবে মোক ভিডিঅ' বনাবলৈ প্ৰেৰণা যোগায়। তো বন্ধুসকল নেক্সট মই আৰু এটা ভিডিঅ' লৈ আপোনালোকলৈ আহিম। তো আজিৰ কাৰণে ভিডিঅ'টো ইমানতেই শেষ কৰিছোঁ। জয় আই অসম।